dimakan itu bilang ada itu GoPro di sini kan kulit gambar बर'नि पपुलार सिंगार सानैखौ नुनो मोनदों मानगोनां बिग्राय ब्रह्म सार आरो गौतम सार बिथांमोननि मेथाइ नङाबानो जाया दा बेथ' बे आरो बिनि सायावहाय बिथांमोनखौहाय माने BPFनि मोनसे प्रग्रामाव नुनो मोनदों लोगोसे मानगोनां श्रीजुत प्रमद बर' बिथां सारा मा फोरमायदों रायजोनि थाखाय फैजों मिथिना लानाया गाहाम नोंथांनि थाखायबो बेनिफिट जानो हागौ আমাৰ অঞ্চলৰ ৰাইজৰ যিখিনি গ্ৰিভেন্সেছ তেখেতসকলৰ আশা আকাংক্ষা সমস্যা এই গোটেই কথাবিলাক আমি চাৰিটা বছৰত বুজি পালোঁ আৰু গোটেই এডমিনিষ্ট্ৰেশ্যন আৰু গভৰ্নেন্স চিষ্টেমটো কেনেকৈ চলে বা আগতে চলি আছিলে আমি আগতে কেনেকুৱা লিগেচি এটা পাইছিলোঁ এই গোটেই কথাখিনি আমি চাৰি বছৰত বুজি পাইছোঁ আৰু বড়োলেণ্ড অঞ্চলৰ যি 35 লক্ষ জনসাধাৰণ আছে ইয়াত ট্ৰাইবেল অনা ট্ৰাইবেল সব মিলি পেলাই সেই জনগোষ্ঠীবিলাকৰ সমস্যাবিলাক মৰলেছ প্ৰায় একেই ৰাস্তা ঘাটৰ সমস্যা আছে স্কুল কলেজৰ অলপমান সমস্যা আছে হেল্থ সেক্টৰত প্ৰব্লেম আছে লাইভলিহুডত প্ৰব্লেম আছিলে তেনেকা মৰলেছ একেই কিন্তু ইয়াৰ যেটো ব্যতিক্ৰম আছিলে সেইটো হল নরমালি ভাৰতৰ যিকিনে এটা ঠাইত যদি আমি কথা পাতো ডেভেলপমেন্টাল ইস্যু আমাৰ তাত এটা ডাঙৰ ইস্যু আছিলে এটো পিস বিল্ডিং কাৰণ প্ৰায় 4 ডিকেডছ তাত পিস নাছিলে বা অলপমান ইনসিকিউৰিটি আনসাৰ্টেনিটি হত্যা হিংসা ঘৰ জ্বলাজলি গোষ্ঠীগত সংঘৰ্ষ এইবিলাক এটা দীঘলীয়া এটা পৰিক্ৰমা এটা চলি আছিলে তো আমাৰ কাৰণে ফাৰ্স্ট প্ৰত্যাহ্বান আছিলে যে 5 বছৰ কন্টিনিউ আমি পিছটো ৰাখিব পাৰিম নে নাই কাৰণ 40 বছৰৰ জাতি জনগোষ্ঠীৰ মাজত দুখ খং মানুহৰ মাজত মিষ্ট্ৰাষ্ট অবিশ্বাস এইবিলাক ঘূৰাই আনাটো বহুত ডাঙৰ চ্যালেঞ্জ আছিল কিন্তু আমি সকলো জনগোষ্ঠীৰ লগত থাকি তেখেতসকলৰ যেটো দুখ বেদনা তেখেতসকলৰ আকা আকাংক্ষা সমস্যা এইবিলাক বুজিবলৈ চেষ্টা কৰিছো আৰু এই কাৰণে এতিয়া দেখিছো মানে খুব সুন্দৰ এটা পৰিৱেশ সকলো জাতি জনগোষ্ঠীৰ সহাৰি মৰম এটা বিশ্বাস সব পাইছো আৰু বড়োলেণ্ডত এতিয়া শান্তি ঘূৰি আহিছে আমাৰ সবে নিৰাপদ অনুভৱ কৰিছে আৰু লগতে সমন্বয় যেটো বড়ো অনাবড়ো বিভিন্ন ৰাজনৈতিক দলবিলাকে ভাঙি চিঙি চুৰমাৰ কৰি দিছিলে আমাৰ সম্বন্ধবিলাক এইবিলাক আকৌ ঘূৰাই আহিছে তো হিটো আমাৰ ডাঙৰ এচিভমেন্ট সো হিটো এটা ডাঙৰ এটা উপলব্ধি ডাঙৰ এটা ফিলিং বা ডাঙৰ এটা আমাৰ এচিভমেন্ট তেনেকুৱা এটা অনুভৱ হয় যে পৃথিৱীখন মানুহৰ ঘৰ ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠী আছে অসমতো আছে কিন্তু আমাৰ তাত ফৰ দা ৰিজন মানে যেটো আমিও না জানো বা কোনো না জানে আমি এটা সময়ৰ পৰা কাজিয়া আৰম্ভ কৰিলো এজনে আনজনৰ লগত কাজিয়া আৰু ঘৰখনত যেতিয়া অশান্তি হৈ থাকে কাজিয়া হৈ থাকে না ইয়াত শিক্ষা দীক্ষা ভাল হ'ব না অৰ্থনীতি উন্নয়ন হ'ব না কি হ'ব সো হিটো আমাৰ ডাঙৰ প্ৰত্যাহ্বান আছিল তো এইটো আমি এতিয়া দেখিছো যে 100% নহলে এটা লেভেললৈকে বড়োলেণ্ডত এতিয়া সবৰো মুখে মুখে বা সবৰো এটা অনুভৱ আহিছে কি এইটো ঠিক হৈ গল dimakan itu bilang ada itu GoPro di sini kan kulit gambar musyaman selalu piknik rumah Jisman piknik aja Jisman party aja Jisman piknik Jisman party এই হোটেল গানটো বাজাই পেলাই আমাৰ মানুহবিলাক নাচি পেলাই পাগলা হৈ যায় জানে ইহতেই বিক্রায় আর গৌতম বাজাওচোন একটা গান ইয়ার গান আহি না নাহে